সভাপতি দেৱপ্ৰতীম বৰা ডাঙৰীয়া, NRLৰ মেনেজিং ডিৰেক্টৰ ভাস্কৰ ফুকন ডাঙৰীয়া, NRLৰ GM মিণ্টু খণ্ডিকৈ ডাঙৰীয়া, গোলাঘাট জিলা বিজেপিৰ সাধাৰণ সম্পাদক পৰাগ বৰা ডাঙৰীয়া, আমাৰ DC মহোদয়, SP মহোদয়, উপস্থিত ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, যোৱাকালি আমাৰ অসম বিধানসভাৰ বাজেট অধিৱেশন আছিলে। বাজেটৰ পিছত মই ৰাতি কৰ্ণাটকলৈকে গৈছিলোঁ, কিন্তু মোৰ মনত আছিলে যে মই ৰাতিপুৱাই খুমটাই আহি পাব লাগিব। সেইকাৰণে 6 বজাতে কৰ্ণাটকৰ পৰা মই আহি যোৰহাটৰ পৰা গোলাঘাট। কাৰণ আজিৰ অনুষ্ঠানটো এনেকুৱা নাছিলে যে মই ফোন কৰি মৃণাল শইকীয়াক ক'ম যে কালি বা পৰহি কৰিম নেকি। কাৰণ আজিৰ অনুষ্ঠানটো আমাৰ অসমৰ ভিতৰতে এটা অনন্য আৰু একক অনুষ্ঠান। আজি আমাৰ সমগ্ৰ ভাৰতবৰ্ষতে আপোনালোকে জানে যে মহামানৱ মহাত্মা গান্ধীয়ে স্বচ্ছতাৰ ওপৰত আটাইতকৈ গুৰুত্ব দিছিল। মহামানৱ মহাত্মা গান্ধীৰ পদাংক অনুসৰণ কৰি আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বচ্ছতাক জীৱনৰ এক আদৰ্শ হিচাপে ল'বলৈ ভাৰতবাসীক আহ্বান জনাইছিলে। যোৱাকালি ৰাতি মই কৰ্ণাটকৰ বেলগাম বুলি এখন চহৰত আছিলোঁ। সভা সমিতি শেষ কৰি মই বিধায়কৰ ঘৰত যেতিয়া ভাত খাবৰ কাৰণে বহিছিলোঁ, তেতিয়া তেওঁ মোক প্ৰায় 50জনমান লোকক চিনাকি কৰাই দিছিলে। কোনোবা ডাক্তৰ, কোনোবা ইঞ্জিনিয়াৰ। তেওঁলোকে কি কৰে, সদায় ৰবিবাৰে আগবেলাটো বেলগাম চহৰখন তেওঁলোকে নিজ হাতেদি চাফা কৰে। কোনোবা ডাক্তৰ, কোনোবা ইঞ্জিনিয়াৰ, কোনোবা প্ৰফেচাৰ। আৰু তেওঁলোকে এইটো আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 15 চনত আহ্বান দিয়াৰ পৰাই এই কামটো তেওঁলোকে নিৰন্তৰভাৱে কৰি আছে। মই তেওঁলোকক সুধিছিলোঁ যে আপোনালোকে কামটো কৰি যে ইমান দিন কৰি আছে, মনত কেনেকুৱা লাগে? তেওঁলোকে কৈছিলে যে প্ৰথমতেতো মোদী ডাঙৰীয়াই কোৱাৰ কাৰণে আমি আৰম্ভ কৰিছিলোঁ। এতিয়া কোনোবা ৰবিবাৰে যদি আমি স্বচ্ছতা অভিযানত ভাগ ল'ব নোৱাৰোঁ, আমাৰ মনটো বেয়া লাগি যায়। স্বচ্ছতাক তেওঁলোকে জীৱনৰ আদৰ্শ হিচাপে গ্ৰহণ কৰিছিল। আজি যিহেতু মই খুমটাইত আহিম, সেইকাৰণে যোৱাকালি তেওঁলোকৰ লগত মই অলপ বেছিকৈ কথা পাতি এই বিষয়ে বুজিবলৈ চেষ্টা কৰিছিলোঁ। আজি আমাৰ খুমটাই সমষ্টিটোক 4টা ভাগত, বিশেষকৈ 4খন জিলা পৰিষদৰ 3টা ভাগত আৰু চাহ বাগিচাসমূহক এটা ভাগত বিভক্ত কৰি মৃণাল শইকীয়া ডাঙৰীয়াই খুমটাই সমষ্টিত এই যিটো স্বচ্ছতাৰ অভিযান বা স্বচ্ছতাৰ প্ৰতিযোগিতা আৰম্ভ কৰিলে, আমাৰ অসমত ইয়াৰ আগতে কোনো সমষ্টিতে এনেকুৱা কাম হোৱা নাছিল। মই নিশ্চিত যে মই যেতিয়া অহাবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লগ পাম, তেখেতক এই বিষয়ে ক'ম, তেখেতে অত্যন্ত আনন্দিত হ'ব যে ইমান ভাল কাম এটা খুমটাই সমষ্টিত হৈছে। ইয়াৰ লগতে মৃণাল শইকীয়া ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি এই গাঁৱত, মুদৈ গাঁৱত ক্ষুদ্ৰ গ্ৰাম্য অভয়াৰণ্য সৃষ্টিৰ বাবেও এটা নতুন অভিনৱ আঁচনিৰ কাম আৰম্ভ কৰা হৈছে। গাঁৱৰ ৰাজহুৱা বা ব্যক্তিগত চৰ্তত থকা সেউজ অৰণ্য ভূমিক ক্ষুদ্ৰ গ্ৰাম্য অভয়াৰণ্য হিচাপে গঢ়ি তোলাৰ এই মহৎ পদক্ষেপৰ ফলত আপুৰুগীয়া গছ লতিকা, গ্ৰামাঞ্চলৰ পৰা ক্ৰমান্বয়ে বিলুপ্ত হ'বলৈ ধৰা বনৰীয়া জীৱ জন্তু, শিয়াল, হেপা, বন মেকুৰী, বন ৰোগ, কেটেলা, পহু, জহামাল, শহা, নেউল, কেৰ্কেটুৱা আদি বহুতো বনজ সম্পদ সুৰক্ষিত হ'ব। বহু শতিকাজুৰি অসমীয়া মানুহৰ সৈতে একেখন চোতালতে বাস কৰা বহু বন্যপ্ৰাণী, চৰাই চিৰিকটি আদি
জনবিস্ফোৰণৰ ফলত বিলুপ্ত হ'ব ধৰিছে। এটা সময়ত শালিকা, কপৌ, ঘনচিৰিকা, ভাটৌ, ধনেশ, হাইঠা, হেটলুকা, কাঠৰোকা আদি আছিল অসমীয়া গ্ৰাম্য জীৱনৰ নিত্য সহচৰ। ৰাতিপুৱা যেতিয়া চোতালত ওলাই আহোঁ, ঘৰৰ পৰিয়ালৰ সদস্যগৰাকীক ৰাতিপুৱা দেখিলে যেনেকৈ মনটো ভাল লাগে, এই চৰাই চিৰিকটিবিলাকক দেখিলেও আমাৰ মনবোৰ ভাল লাগিছিলে। গ্ৰাম্য পাৰিপাৰ্শ্বিক ব্যৱস্থাৰ একোটা অভিন্ন অংগ হিচাপে বাঢ়ৈটোকা, কাণকুৰিকা, চুতীয়া শালিকা, বালিঘোঁৰা, ফেঁচা, বাদুলি, ঘোঁৰা কাউৰী, বগলী, কণামুচুৰি, শামুক ভাঙা, ফেচু, তুনি, পৰগুমা, মৌঠাপ, ফেন, বন কুকুৰা, ডাউ, শিলকপৌ, বুলবুলি, দহি কাতৰা আদি দ্ৰুত বিলুপ্তি ঘটাৰ ফলত আমাৰ প্ৰাকৃতিক ভাৰসাম্য এতিয়া বিলুপ্ত হ'বৰ বাবে আৰম্ভ হৈছে। আজি আমাৰ এই মুদৈ গাঁৱত আমি আপৰুগীয়া জীৱ জন্তুৰ লগতে তিতাচপা, ভেঁহ, সোণাৰু, নাহৰ, কদম, কঠলুৱা, চটিয়না, পলাশ, জৰক, মছ, মাগনলা, টেপৰ, ভাতবিলা, ধূনা, মেলুকা, কহি, পমা, বান্দৰডিমা, মোমাই তামুলী, গুৰৰ খুটি, চেচু, কৰৈ, বোৱাল, সোণাৰু, নাহৰ, ৰাধাচূড়া আৰু বিভিন্ন ফল মূলৰ গছ এই মুদৈ গাঁৱত পোৱা যায়। মৃণাল শইকীয়া ডাঙৰীয়াই মোক অহাৰ সময়তে এই তালিকাখন হাতত তুলি দিছে যে মুদৈ গাঁৱত কিমান চৰাই আহে আৰু কিমান ইয়াত গছ গছনি আছে। যেতিয়া আমি ক্ষুদ্ৰ গ্ৰাম্য অভয়াৰণ্যখন নিৰ্মাণ কৰিম, এই গছ গছনি আৰু চৰাই চিৰিকটি জীৱ জন্তুসমূহে মানুহৰ লগত ইয়াক স্থায়ীভাৱে বাস কৰিবলৈ সুযোগ পাব। এই অভিনৱ কামৰ বাবে সঁচাকৈয়ে খুমটাই সমষ্টি আৰু বৰতিকা মুদৈ গাঁৱৰ ৰাইজ ধন্যবাদৰ পাত্ৰ। মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ অসমীয়া মানুহে প্ৰাচীন যুগৰ পৰা আমি প্ৰকৃতিৰ লগত একেলগে বাস কৰোঁ। প্ৰত্যেকটো জাতিৰ এটা নিজস্ব চেতনা থাকে। অসমীয়া জাতিয়ে যেনেকৈ বছৰত বিহু পালন কৰে, আমি যেনেকৈ নামঘৰত সদায় গধূলি চাকি বন্তি জ্বলাওঁ, সেয়া হ'ল আমাৰ জাতীয় জীৱনৰ চৰিত্ৰ। আৰু ঠিক সেইধৰণে আমাৰ আন এক জাতীয় জীৱনৰ চৰিত্ৰ হ'ল প্ৰকৃতি আৰু বন্য জীৱ জন্তুৰ লগত একেলগে বাস কৰা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ ৰচনাৰ মাজেৰে এই কথাবিলাক আমাৰ আগত কৈ গৈছিল। হৰিচন্দ্ৰ উপাখ্যানৰ জৰিয়তে ৰজা হৰিচন্দ্ৰৰ মুখত গুৰুজনাই দিয়া এষাৰি সংলাপ আছিল, জগতৰ পুণ্য মানে জানা নিষ্ঠ কৰি, প্ৰাণী উপকাৰৰ অল্পকো নহি কৰি, হেন জানি পানীক অভয় দিয়া দান, বোলা হৰি হৰি পাইবা বৈকুণ্ঠ তথা।